ভালদৰে দেখিব নোৱাৰিব পাৰে গতিকে মই যে চোৱাৰ আগতে মই বিহুৰ দিনা অকণমান ব্লগ বনাইছিলোঁ সেইখন চাই লওক আৰু বাকী আমি মহজুজ চাওঁ আৰু আপোনালোকে বিহু কালি সিমানে ভিডিঅ' বনালোঁ তাৰপিছত আৰু ভিডিঅ' বনোৱা নহ'ল মই আহি পেলাই শুই গ'লোঁ আজি উঠোঁ দেৰি হৈ গ'ল তাৰ কাৰণে মেজি জ্বলোৱা কৰা এইবিলাক আৰু বাকীখিনি চাব নাপালোঁ চ' হে গাইজ এতিয়া বাজি গ'ল 12টা কেইটা বাজি গ'ল ৰখক চাইছোঁ এতিয়া বাজি গ'ল 12:14 কিন্তু বতৰটো এনেকুৱা বেয়া ৰ'দ চ'দ নাইকিয়া দেউতাহঁতে গোঁসাই ঘৰত মাহ প্ৰসাদ ধুই আছে কিন্তু অকণো ৰ'দ চ'দ নাইকিয়া ইমান ঠাণ্ডা বাপৰে সৰস্বতী পূজা আহি আছে ফুল লাগি আছে গছত লগতে আছে আমাৰ বাইদেউ এখেত 1 2 3 আৰু আগতে আছে ইহঁত দুজনী গতিকে ব'লক বাকীখিনি তাতে দেখাই আছে আৰু জেগাখিনি ভাল লাগিছে সেইকাৰণে ভাবিলোঁ পোৱাগে আগতে ভিডিঅ' এটাকে বনাই যাওঁ মন্দিৰ এটা আছে আহি আছো আৰু অকমান যাব লাগে কিন্তু কেনেকা বতাহ মাৰি আছে ইয়াত বাপৰে মই পুৰা আগত আহি আছোঁ আৰু এখেতসকল চব পিছত আহি আছে আৰু ইয়াতে মাৰি আছে পুৰা হাৱা দিয়ক মই ডাঙৰ পুখুৰী লাগিছে বাপা ৰাস্তাটোত এনেকুৱা আছে ধূলি চাওক না বাপৰে বাপা মানুহ কিন্তু একচুট আহিছে দেই আৰু মই ধূলি কোব দিয়াতে ৰুমাল মাৰি আহিছোঁ মুখত মাস্ক নানি আমাৰ বেটাক ঘাঁহ পাহ খুৱাই কৈ একদম পুৰা ৰেডি কৰি লৈছে ষ্ট্ৰং কৰি লাগিম আজি আৰু মানুহ কিন্তু একচুট হৈছে আৰু আমাৰ বেটাক আনিছে যুদ্ধ অকণ লগাম বুলি আজা বেটা তোক চাবলৈকে ৰখি আছোঁ আমি চব আহি যা ইহঁতকেইটাই আৰু এখন কি যুদ্ধ লাগিলে এনেকৈ চোন আৰু হৈছে আৰু যা যুদ্ধ লাগিব লাগে পলালে সেই দুটা হ'ল আৰু যা এখন আছিলে এইখনত এই দুটাই পলাইগৈ ইয়াৰ পিছত চাই কি হয় ইহঁত দুটাই অকণমান লাগিছে দেই ইহঁত দুটাই দে এখন 2nd নম্বৰ আমি মানে চোৱাৰ পৰা আৰু আমাৰ গপচ চপচকৈ এইটো আছে বা সেইবাৰহে লাগিব আৰু
বাকী ম'হ জুচ লাগি আছে আৰু আমি ম'হৰ জুচ চালোঁ আৰু এতিয়া কিবা কিবি এটা খাই লওঁ তাৰপিছতে বাকীখিনি ঘৰত যাওঁ দেখুৱাই ঘুগুনি চুগুনি পকৰি চকৰি তাকে খাই লওঁ আৰু ন দিছা আছে দিছা চ' হে গাইজ এয়াই আছিল আজি আমাৰ ম'হ যুঁজৰ দৃশ্য আৰু চাই পেলাই কেনেকৈ পালে ভাল পালে যদি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব